নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু মই মিনি ব্লগ এটা জনাইছিলোঁ যে মই ঘৰ আহিলোঁ। আজি হৈছে ঘৰত মোৰ ডে 2 আৰু আজি ছানডে হয়। আৰু মই ভাবিলোঁ যে ঘৰৰ পৰা কিয়নো এটা ব্লগ দিওঁ, মানে মিনি ব্লগটো মই দিয়ে থাকোঁ, কিন্তু মই ডেইলি দিব নোৱাৰোঁ। আৰু ডেইলি মানে এনে একো দেখাব লগা তেনেকৈ নাথাকে, কিনো দেখাই থাকিম, সেনেকৈ মই ডেইলি মিনি ব্লগ আপলোড নকৰোঁ। আৰু আজি যিহেতু ছানডে আৰু ঘৰতো আছোঁ, সেইকাৰণে ভাবিছোঁ অকণমান কিবা কিবি শ্বেয়াৰ কৰি থাকোঁ, মানে ঘৰটোতেনো কি কৰি থাকোঁ তাকে এনেই অকণমান দেখাওঁ বুলি ভাবিছোঁ। কি পাওঁ তাকে দেখাই থাকিম বোলো, এনেই অলপমান। ঠিক আছে তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া ৰাতিপুৱাৰ চাহো খাই ল'লোঁ আৰু এয়া খাই আছোঁ, লগত আছে পিঠা। আপোনালোকক ৰেচিপিটো দিম দেই ইয়াৰে। আৰু এইফালে চাওকচোন, পুৰা ধুনীয়াকৈ ৰ'দত বহি আছোঁ। আৰু ঠাণ্ডা দিনত এনেকৈ ৰ'দত বহি কিমান ভাল লাগে ন। আৰু লগতে মই খাব লৈছোঁ কমলা, আৰু কমলা ৰ'দত বহি খাই কি ভাল লাগে। এতিয়া আমি খাব লৈছোঁ জলপান, আৰু জলপানত আছে দেখিছেনে, ক'লা বৰা চাউলৰ জলপান। আৰু আপোনালোকে এনেকৈ খাই ভাল পায়নে? আৰু এইফালে বনাই আছোঁ আকৌ মই চাহ। আৰু আমাৰ ঘৰত যে চাহ একদম চলিয়ে থাকে, ৰাতিপুৱাৰ ভাগতে 3-4 বাৰমান হৈয়ে যায়। আৰু এইফালে গাখীৰখিনিও গৰম কৰি দিওঁ বুলি ভাবিছোঁ একে কোবতে। আৰু চাই থাকক। এইফালে চাওকচোন, আমাৰ মায়ে পুৰা ধান শুকাই থৈ দিছে। আৰু সকলোখিনি চাগে আমাৰ নহয়, অলপ চাগে কোনোবা খুৰীহঁতৰো আছে নেকি। কিন্তু চাওকচোন, আমাৰো আছে। আৰু আমাৰ মায়ে মানে পুৰা আগতীয়াকৈ কামবিলাক কৰি ভাল পায়, যিহেতু এতিয়া বিহু আহিব আৰু তেতিয়া বৰষুণ তেনেকৈ হ'বও পাৰে। সেইকাৰণে মায়ে মানে একদমেই ৰিস্ক নলয়, পুৰা আগতীয়াকৈ চব কাম শেষ কৰি কিনে ৰাখি থয়। আৰু ভালো অৱশ্যে ন তেনেকৈ। এতিয়া বনাবলৈ যাম খানা, আৰু আপোনালোকৰ কাৰণে নতুন ৰেচিপি আহি আছে দেই। মানে মই ঘৰত আহিলে নতুন ৰেচিপিবিলাক ট্ৰাই কৰি ভাল পাওঁ, সেইকাৰণে আজিও কিবা এটা ট্ৰাই কৰিম। আৰু কিনো কৰোঁ সেয়া আপোনালোকে ভিডিঅ'টো চালে গম পাব। মানে ইয়াতে ৰেচিপিটো এড নকৰোঁ, খালি অকণমান মানে দেখাম। আৰু ৰেচিপিটো এক্সট্ৰাকৈ দি দিম, চাই থাকক। আৰু আপোনালোকক দেখাম বুলি কোৱা ৰেচিপিটো হৈছে এয়া। মই বনাইছিলোঁ আজি তিল চিকেন, আৰু লগতে এয়া খাই ল'লোঁ দেই খানাটো, মানে দুপৰীয়াৰ ভাতখিনি খাই ল'লোঁ। আৰু আপোনালোকক ৰেচিপিটো দি আছোঁ। আৰু এতিয়া দুপৰীয়া ভাত পানী খাই পূৰা আজৰি। এতিয়া মই ভাবি আছোঁ যে মই কি কৰোঁ, কাৰণ কৰিব লগাটো একোৱেই নাই। আৰু বিশেষকৈ মই অকলে আছোঁ, মানে মা গ'ল। মাকো হঠাতে বৰমা এজনীয়ে ফোন কৰি কিনে মাতিছে, কিবা কাপোৰত হেল্প কৰি দিব লাগে, আৰু সেইকাৰণে মাও গ'ল তাতে। আৰু এতিয়াতো মই অকলে কি কৰি থাকিম, সেইকাৰণে মই ভাবি আছোঁ কি কৰোঁ। মোৰ মানে আমনিও লাগিছে বাৰু। এতিয়া মই শুবও ভাল নাপাওঁ, মানে দিনত যে মই একদমেই বেয়া পাওঁ। মানে এনেই শুই থাকোঁ, মোবাইল চাই থাকোঁ, কিবাকিবি কৰি থাকোঁ, কিন্তু টোপনি নাহোঁ মই। আৰু এতিয়া সেই আৰু মোবাইল চাই কিবাকিবি কৰি থাকিব লাগিব। আৰু মাও বা কেতিয়া আহি পায়। ঠিক আছে, চাই থাকক ভিডিঅ'। একেবাৰে সন্ধিয়া হৈ গ'ল দেই, মানে মাও আহিলে, অকণমান আগত আহিলে। তাৰপিছত মায়ে ক'লে যে অকণমান ব'লা খোজকাঢ়ি আহোঁ, সেইকাৰণে আমি আহিলোঁ অকণমান ওলাই। আৰু এয়া দেখিছেনে, ইমান ধুনীয়াকৈ পোহৰ হৈ আছে আজি, গোটেইখন একেবাৰে আন্ধাৰ নাই হোৱা যেনেই লাগি আছে। দিন মানে ধুনীয়া আৰু ভাল লাগে। আৰু তাৰ পৰা আহি আমি চাহ খাব লৈছোঁ। আৰু চাহটো যে আমাৰ মেইনে, মানে চাহ লাগিবই। আৰু আপোনালোকৰ কাৰণে আকৌ এটা নতুন ৰেচিপি আহি আছে দেই। এয়া আজি বনালোঁ মগজ, মানে মেলন চিড আৰু মাছৰ কাৰী। চ' আপোনালোকক সেইটো ৰেচিপিও দিম। আৰু এয়াই আছিলে আমাৰ আজিৰ ডিনাৰ, আৰু আমি খায়ো ল'লোঁ ভাত পানী। আশা কৰিছোঁ আপোনালোকে মোৰ ডেইলি ব্লগটো চাই ভাল পালে, মোৰ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সেয়া এতিয়া ভাত পানী খাই আজৰি হ'ব লাগিব, আৰু মুখ চুখ ধুই আহিলোঁ। ঠিক আছে তেন্তে, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই।